নমস্কাৰ বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন মই আজি ডিজাইনাৰ কাপোৰ এযোৰ বনাম বুলি ভাবিছোঁ, আপোনালোককো দেখুৱাম। এইযোৰ মই মেহেন্দি গ্ৰীণ মিক্স পাট এযোৰ লৈছোঁ। তাত মই এখন নেট চুনি দি ডিজাইন কৰিম বুলি ভাবিছোঁ, আপোনালোককো দেখাওঁ সেই বুলিয়ে আহিলোঁ। আহকচোন মই এযোৰ কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। প্ৰথমে মই চুনিখন মেখেলাখনৰ জোখত এনেকৈ মেলি লৈছোঁ যাতে কাটোতে খেলি মেলি নহওক। এডলীয়াকৈ পাৰি লৈছোঁ। তাৰপিছত মই এনেকৈ হাফকৈ দিম, তেতিয়া দুইটা ছাইডৰ কাৰণে হৈ যাব। এতিয়া প্ৰথমে মই এইটোত জইনটোত এনেকৈ কাটি ল'ম। আহকচোন আপোনালোকে চাই থাকক। এতিয়া চাওক, মই এখন টুকুৰাকৈ কাটি ল'লোঁ। এতিয়া মই এখন এনেকৈ জাপি ল'ম, এনেকৈ। এনেকৈ জাপি ল'লে কোনো খেলি মেলি নহ'ব। এনেকৈ মই জাপি ল'ম। জাপি লৈ এই জইনত ইফালেদি কাটি দিম। আহকচোন মই এতিয়া জইনত কেনেকৈ কাটো আপোনালোকক দেখাম। এনেকৈ জইনটোত এনেকৈ আপুনি দীঘলীয়াকৈ কাটি দিব। ইয়াত মেৰৰ ৱৰ্ক আছে, কাটিবলৈ দিগদাৰ হ'ব, আপোনালোকে চাই থাককচোন। মই এনেকৈ গোটেই দীঘলীয়াকৈ কাটি ল'ম। এতিয়া চাওকচোন, এনেকৈ দুমুকুটকৈ জাপি লোৱাৰ পিছত আমি এনেকৈ মাজেদি এনেকৈ কাটি দিম। এতিয়া চাওকচোন, এয়া আমাৰ কাটি হৈ গ'ল। এতিয়া এইখন দুখন হৈ গ'ল। এখন মেখেলাখনৰ এটা চাইডে এখন লগাম, সিটো চাইডে এখন লগাম। এখন দুখন কমপ্লিট। এতিয়া এইখিনি কাটি থৈ দিছোঁ আৰু এতিয়া আমি চাদৰৰ জোখ ল'ম। এতিয়া চাওকচোন, আমি চাদৰখন এনেকৈ পাৰি লৈছোঁ। পাৰি লৈ এখন নেটখন পাৰি লৈছোঁ। নেটখন পাৰি লওঁতে কাটি ৰোৱা অংশখিনিয়ে মই লৈছোঁ। এখন একেবাৰে ছাইডৰলৈকে দি লৈছোঁ। দি লৈ এইটো ফাললৈ চাম আমি কিমানখিনি আছে আমাৰ নেট। ইমানখিনি নেট মোৰ থাকিব, এইখিনিত মই কাটি ল'ম, তেতিয়া মই এইখিনি চাদৰৰ মাজত লগাব পাৰিম। এতিয়া এইখনো মই দুমুকুটকৈ সিখনৰ নিচিনা এনেকৈ দুমুকুট কৰি সমানে মাজেদি কাটি ল'ম। এয়া চাওক, মোৰ দুমুকুট কৰা হৈ গ'ল। এখন মই চাদৰৰ কাৰণে লৈছোঁ। এয়া মই এতিয়া এইখন কাটিম। আহকচোন, এনেকৈ মই জইনটো এনেকৈ কাটি যাম। যিহেতু নেট খুব সাৱধানকৈ কাটিব লাগিব যাতে মোৰ তেৰা বেকা নহয়। এনেকৈ মই গোটেই সেইখন কাটি ল'ম। এয়া চাওক, এয়া মোৰ দুটকো কাটা হৈ গ'ল। এতিয়া মই কাপোৰযোৰ কেনেকৈ বনাম সেইটো আপোনালোকক দেখাম। আজি আপোনালোকক মই কাটাখিনি দেখুৱালোঁ, কেনেকৈ কাটি লৈছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, কাৰণ মেখেলাও চিলাব লাগিব, চাদৰো চিলাব লাগিব। সেইকাৰণে মই আজি আপোনালোকক কাটাখিনি দেখুৱাইছোঁ। কাইলৈ মই আপোনালোকক এইযোৰ কেনেকৈ মই জইন দি পেলাই এযোৰ ধুনীয়া ডিজাইনাৰ কাপোৰ বনাম সেইটো আপোনালোকক দেখুৱাম। যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিবচোন। আৰু মোৰ বান্ধৱী এজনীও এনেকুৱা এযোৰ বনাইছে, মই দেখিছোঁ, কাশ্মীৰী। তাই হোৱাইট কালাৰত বনাইছে, বহুত ধুনীয়া লাগিছে। মই ভাবিলোঁ মোৰ মেহেন্দি গ্ৰীণ কালাৰযোৰতে মই বনাওঁ। ভাল লাগে যদি এটা লাইক কৰিবচোন। আজি মই কাটাখিনি দেখুৱাইছোঁ, কাইলৈ মই কেনেকৈ কাপোৰযোৰ চিলাম আপোনালোকক দেখাম। আজিলৈ আহিছোঁ, নমস্কাৰ।